Hello friends, I am Kirut Mohan. সকলোকে মোৰ ইউটিউব চেনেল কিৰুত মোহন সাহিত্য অনুসন্ধান অসমলৈ স্বাগতম জনাইছোঁ। আপোনালোকক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোৱে যাতে মোৰ ভিডিঅ'বোৰ চায় আৰু ভিডিঅ'বোৰত লাইক কৰে, কমেণ্ট কৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু পৰাপক্ষত আপোনালোকে চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো সাহিত্য অনুসন্ধান অসম হৈছে শিশুসকলৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যে খোলা এটা সংগঠন। এই সংগঠনটোত অকল আমি ষ্টুডেণ্টবিলাকে আৰু আমাতকৈ জ্যেষ্ঠসকলে কেনেদৰে এজন শিশুক সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰি সেই বিষয়ে আমি ইয়াত পৰাপক্ষত যিমান পাৰোঁ বৰ্তমানলৈকে চেষ্টা কৰি আহিছোঁ আৰু সকলোৱে এই ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিছে আৰু আপোনালোকেও নিশ্চয় সহায় সহযোগ কৰিব বুলি আশা ৰাখি আপোনালোকক আজি মোৰ ভিডিঅ'টোত মই দেখাবলৈ যত্ন কৰিছোঁ যোৱা 2 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত যোৱা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুকাফা দিৱসৰ কুইজ প্ৰতিযোগিতাৰ কিছুমান দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই চুকাফা দিৱসত 10 বজাত চাউলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছিল আৰু বন্তি প্ৰজ্বলন কৰিছিল বিদ্যালয়ৰ অধ্যক্ষা মান্য বিজয় কৰ্ণা। আৰু এই অনুষ্ঠানটোত কেইবাজনো ব্যক্তি উপস্থিত আছিল আৰু বাৰেশ্বৰ মাহমৰা আঞ্চলিকৰ সভানেত্ৰী অঞ্জুমণি বৰা, মণিদীপ মোহন, মোহন ছাৰ আৰু চৰাইদেউ সাহিত্য সভাৰ উপসভাপতি মণ্ডল